খগেনৰ লগত বিয়া হৈ আহি এইখন গাঁৱত সোমোৱাৰ পৰা আৰু মই মানে কি ক'ম আৰু খাইছোঁ অলপো মানে মই হেল্থক লৈ কনচিয়াছ নহয়ও একদম কেয়াৰলেছ হৈ গৈছোঁ মই নিজৰ হেল্থক লৈ এতিয়াৰ পৰা আৰু এনেকৈ থাকিলে নহ'ব আৰু কৰিব লাগিব মই চব ৰেগুলাৰলি আগৰ ৰুটিনখন ফ'ল' কৰিব লাগিব আৰু আজি নতুনকৈ এটা য়োগা ছেশ্যন জইন কৰিছোঁ তাত কৈছে ইভিনিং বোলে ইভিনিং নহ'লেও ৰাতি মানে এনেকৈ ৱৰ্কআউট কৰিব লাগে অলপ ৰানিং কৰিব লাগে ৰাস্তাত সেয়ে মই আজি ওলাই আহিছোঁ 1 2 1 2 1 2 1 2 1 2 হা ভাগৰ লাগি গৈছে পাই হ'ল 5বাৰমান অহা যোৱা কৰিলোঁ দেই কমচে নাও ৰিলেক্স অলপ টাইম ৰেষ্ট ল'ম আৰু ষ্টাৰ্ট কৰিম 1 2 লেটছ গ' ষ্টাৰ্ট আজি বেছি খাব পালোঁ কি যে মানে ঐ তই পাগল নেকি খাই লৈ কান্দ যে তই কি মানুহ 1 2 1 2 1 2 ঐ ভোলা চা আগত কোনোবা ঐ সেইজনী চাচোন চা হে মই দেখা নাই দেই বহুত ঠাণ্ডা পৰিছেও ঘৰত যাব লাগে জল্দি ঐ চা আগত চা কোনোবা এইজনী কি দেখিছে তুমি মইতো দেখা নাই অঁ দেখিছোঁ মই দেখিছোঁ আইঅ' কেনেকুৱা চকুকেইটা চা টকুকেইটা লেখীয়া ইমান ডাঙৰ কৰি আৰে মই তাকেতো কৈ আছোঁ ন তেতিয়াৰ পৰা তহঁতে আৰু দেখিয়ে নাপা ঐ চা আৰু আমাৰ ফালে আগুৱাই আহি আছে ভূতটো ঐ কেনেকৈ খৰচা মাৰি এতিয়া চা ৰাস্তাতে ৰখি আছে কেনেকৈ কি কৰ এতিয়া যাবি নেকি মোৰ বহুত ভয় লাগিছে মই যাবলৈ নাইও ব'ল আমি ৰিটাৰ্ণ হওঁ আমি আৰু এইফালে যাব নোৱাৰোঁ দেই কেনেকৈ তাই ৰাস্তাতে ৰখি আছে ঐ দেখ আহি আছে আমাৰ ফালে আহি আছে ক'ৰ পৰা যে ভুটনি আহি পালি উইজনী मैं सुना था थोड़ी दिन पहले कोई एक लड़की आत्मा घूम रहा था इधर उधर वही है शायद ঐ বল আমি পলাওঁ আৰু কোনবা দেখিছিলোঁ 3জনমান আহি আছিলে এইফালে সিহঁতে পলালে দৌৰি নে সিহঁতেও মোৰ নিচিনাকৈ ৱৰ্কআউট কৰিব আহিছে নাজানো দেই কোনো এটা মানুহকো দেখা নাপায় ৰাস্তাটোত ইমান জল্দি শুই যায় নে গাঁৱৰ মানুহবিলাক আজি বহুত ৱৰ্কআউট কৰিছোঁ দেই ইমান দিন কৰাই নাছিলোঁ বিহুত যে আৰু বহুত খালোঁ হাঁহৰ মাংস মটন লগতে পৰ্ক বাটাৰ চিকেন এইবিলাক যে খায়ে আছোঁ সদায় ডেইলি কেইটাপা পাইছিলে বেছি হোৱা নাইতো 10 হৈছে ৱৰ্কআউট কৰি একদম গৰম লাগি গৈছে পাই এতিয়া গৈ পেলাই ব্লেক টি নহ'লে জিৰা টি অলপ খাই শুই যাম আৰু